हेलो बंधु एंड्रॉइड टिप्स चैनल সকলক স্বাগতম জানাইছো মই ৰাজীৱ আহমেদ আজি টিপস হল যে আপোনাৰ সব মোবাইলৰ ৰাইট সাইডত তিনিটা বটন আছে এটা মানুহৰ নিচিনা যেটো বটন আছে এইটো বাৰ কি এইটোৰ কাম কি এইটো আজি আপোনাক দেখাম তাৰ বাবে মোৰ সেটিংত যাইকিনে এইটো প্ৰথমত অন কৰিব লাগিব এইটো অফ আছে সকলো মোবাইলে থাকে আপোনাৰ মোবাইলত আছে আপুনি মই দেখাম স্টেপ বাই স্টেপ যে কেনেকৈ কি কৰিব লাগিব তো তাৰ বাবে সেটিংত গুছি যাব লাগিব ইয়াতে সেটিং আপনার সেটিং টু আপনি গুছি যাব তার বাবে সেটিং এ যাই মই দেখাই আছো স্টেপ বাই স্টেপ তার একটা সৰু রিকোয়েস্ট কৰিছে যেহেতু মোৰ পেজখন লাইক কৰা না প্লিজ লাইক কৰি এটা শেয়ার কৰি দিও প্লিজ আক মই সেটিং এত গুছি যাও এটো সেটিং মই সেটিং এত গুছি আহিলো তাৰ পিছত নিশ্চিত তল পিলা আহিম আর পিছত সব ইয়াতে লেখা আছে এইটো মানুহৰ ছবিৰ নিচিনা আছে তাত লেখা অ্যাক্সেসিবিলিটি তাত মই টাচ কৰি দিলো ইয়াৰ ভিতৰত সোমাই আহিলো নেক্সট পেজলৈ সোমাই আহিলো তাৰপিছত ইয়াৰ মাজত কোনটো ইয়াৰ মাজত হল আপোনাৰ অ্যাক্সেসিবিলিটি মেনু যেটো 2 নম্বৰ অপচনটো এটোত গুছি যাও গুছি আহিলো চাক ইয়াতে মোৰ অন কৰা আছে এই কাৰণে একটু মই অফ কৰি দিছো স্টপ কৰি দিছো গুছি গৈছে এটা আকো অন কৰি দিম এলাও কৰি দিলো অন কৰি দিলো দেখ সব গুছি আহিছে তো এতিয়া এটোৰ কাম কি এটো আপোনাক দেখাম এটোৰ কাম কি এটোৰ কাম হল আপুনি যদি ইচ্ছা কৰে আপুনি পাওয়ার বটন যেটো স্ক্রিন লক হয় এটো আপনি ইয়াৰ পরে কৰিব পাৰে এটো আপোনাৰ বটনটো টিপিব নালাগে তাৰ বাবে মই দেখাই আছো এসাক মই এটা এই মানুহৰ যেটো ৰাইট সাইডৰ মোৰ যেটো অপচন আছে ইয়াত টাচ কৰি দিলো ইয়াত টাচ কৰি অ্যাসিস্ট্যান্ট গুগল accessibility system power volume down volume up recent app brightness down brightness up lock screen তাৰপিছত quick setting notification screenshot এইকেইটা ফিউচাৰ আপুনি ইয়াতে পাব তাতে ইয়াতে আপুনি লক বটন আছে পাৱাৰ বটন ভলিউম আপ ভলিউম ডাউন আপ ব্ৰাইটনেস আপ ডাউন তো এইটো অপশনের এইটোই কাম যদি ভিডিওটি চাই ভাল লাগে প্লিজ এটা মোৰ পেজত লাইক কৰি দিব আৰু ভিডিওটো ভাল লাগিলে শেয়ার কৰি আপোনাৰ বন্ধুলৈ শেয়ার কৰি দিব আজিৰ ভিডিও এখানতেই তার ভিডিওটো চোৱাৰ কাৰণে মই অনেক বহুত ধন্যবাদ দিছো আপোনাক থ্যাংক ইউ